হাই গাইজ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মাহ কৰাই ৰেচিপি। মাহ কৰাই আমিনো কেনেদৰে বনাওঁ মানে নামনি অসমৰ ফালে সেইটো আপোনালোকক দেখাব খুজিছোঁ। বিশেষকৈ বৰপেটাত কেনেদৰে বনায় সেইটো আপোনালোকক আজি মই দেখাম। আৰু কেনেদৰে আমাৰ এইফালে মাহ কৰাই কেনেদৰেনো খাই ভাল পায় তাৰো ৰেচিপি মই একেলগে এড কৰি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন আজি কি লৈছোঁ চাওঁ। এয়া মই বৰা চাউল লৈছোঁ, এয়া মই আদা কাটি লৈছোঁ, এইখিনি মই চিৰা লৈছোঁ, এইখিনি তিল লৈছোঁ, এইখিনি বাদাম লৈছোঁ, গোটেইখিনি মই এইখিনি মাহ লৈছোঁ, গোটেইখিনি মই ধুই কিনে ৰ'দত শুকাই লৈছোঁ। ভিজাই থোৱা নাই, ধুই শুকাই লৈছোঁ। তাৰপিছত মই এনেকৈ কেৰাহীখন গৰম কৰি লোৰ কেৰাহী এখন লৈছোঁ, লৈ এনেকৈ মই মাহখিনি ভাজি লৈছোঁ। মাহখিনি ভাজি বাকি লৈ তাৰপিছত মই এনেদৰে তিলখিনি দিছোঁ। এইখিনিতো সকলোৱে জানে, সেইকাৰণে মই এইখিনি ফাৰ্ষ্ট কৰি দিছোঁ ভিডিঅ'টো। তিলখিনি এনেকৈ বাতি লৈ তাৰপিছত মই এইখিনি চিৰাখিনি দিছোঁ। চিৰাখিনি মই ধুই লোৱা নাই, চিৰাখিনি ভাজি মই এনেকৈ বাকি ল'লোঁ। তাৰপিছত মই এইফালে নিমখ গৰম কৰি আছোঁ। তাৰপিছত মই এইখিনি বৰা চাউল লৈছোঁ, বৰা চাউলখিনি ধুই লৈছোঁ, চিৰাখিনি ধুই নল'ব। তাৰপিছত এনেদৰে বৰা চাউলখিনি মই ইয়াত বাকি ৰাখিলোঁ। তাৰপিছত মই গৰম কৰা এইফালে নিমখ গৰম কৰি থোৱা আছিল, এইখিনি মই ইয়াত লোৰ কেৰাহীখনত বাকি লৈছোঁ। লৈ আৰু এইখিনি অলপ গৰম কৰি লৈছোঁ। লৈ তাত মই ধুই লোৱা বুট কেইটামান দিছোঁ। বুট একেলগে বেছিকৈ নিদিব, হেতাখনেৰে এক হেতা দিলে হৈ যাব, নহ'লে বুট এটাৰ গাত এইটো লাগিলে তাৰমানে বুটখিনি ফুলি নুঠে। সেইকাৰণে এনেদৰে কমকৈ ভাজিব। যিমান দিয়ে 1 পোৱা বুট 4বাৰমানত দিব পাৰিব। এনেদৰে মই বুটখিনি চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। এনেদৰে মই নিমখত লৈছোঁ। বহুতে বালিত লয়, কিন্তু বালিত লোৱাটো ইমান এটা স্বাস্থ্যসন্মত নহয়। নিমখত ল'লে নিমখটো পাছত মাহ কৰাই খানতে নিমখ কমকৈ ল'লেও হয়। তাৰপিছত এয়া মই এইখিনি নিমখৰ পৰা তুলি লৈছোঁ। ইয়াত মানে মাহ কৰাইখিনি এয়া মই বাদাম লৈছোঁ। মাহ কৰাই যেতিয়া খাব তেতিয়া নিমখ কমকৈ ল'ব আপোনালোকে, কাৰণ ইয়াত বাদামত বা বুটত অলপ নিমখ থাকেই। এয়া মই বাদামখিনিও মই কমকৈ ভাজি এনেদৰে হেতাখনেৰে লাৰি আছোঁ। তাৰপিছত মই এনেদৰে তুলি ৰাখিলোঁ। মই গোটেইখিনি দেখুৱাই দিয়া নাই, মানে ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে মই এবাৰে দিলোঁ দেখাই। এনেদৰে বাদামখিনি চাওকচোন কিমান ধুনীয়াকৈ ফুটি উঠিছে, ফাটি গৈছে একদম, মানে হেৰি কৰি, মানে বাদামটো ফাটি যোৱা নাই, বাকলিটো কি ধুনীয়াকৈ একদম ফুলি উঠিছে বাদামবিলাক। এয়া মই দেখাই দিছোঁ, চাওক মই ইমান ধুনীয়াকৈ কৰি আছোঁ। লাষ্টত মই গোটেইখিনি মিহলি কৰিম, গোটেই মোৰ বাদামখিনি ভাজা হোৱাৰ পাছত বাদাম বুট। তাৰপিছত মই এনেদৰে কাটি থোৱা আদাখিনি নিমখত দি দিলোঁ, দি এনেদৰে মই ভাজি আছোঁ। প্ৰায় 2-3 মিনিট ভাজাৰ পাছত আদাখিনি একদম মানে টান হৈ গৈছে। তাৰপিছত এনেদৰে মই ভাজি যোৱা নিমখখিনি মই বটল এটাত ভৰাই ৰাখিছোঁ। এই নিমখখিনি আপোনালোকে পেলাই নিদিব, চব শাক পাচলি ধুওঁতে বা ফল মূল ধুওঁতে ব্যৱহাৰ কৰিব পাৰিব। তাৰপাছত এনেদৰে মই বাদামৰ বাকলিবিলাক এৰুৱাই লৈছোঁ। বাদামৰ বাকলিবিলাক থাকিলে বহুতে ভাল নাপায় খাই, সৰু বাচ্ছা। মোৰ ছোৱালীজনী বাদামৰ বাকলিবিলাক গুচাই দিব লগা হয়, সেইকাৰণে মই এনেদৰে গুচাই ৰাখিছোঁ। তাৰপিছত মই এনেদৰে গোটেইখিনি মিহলি কৰিলোঁ কাঁহী এখনত। মাহ চাউল বাদাম বুট আদা গোটেইখিনি মই এনেদৰে মিহলি কৰিছোঁ। গোটেইখিনি হাতেৰে মই ধুনীয়াকৈ সানি এনেদৰে মই লগ কৰি দিছোঁ। তিল মাহ সকলোখিনি আছে ইয়াত। তাৰপিছত মই এনেদৰে ষ্টিলৰ কণ্টেইনাৰ এটাত ভৰাই ৰাখিছোঁ। ষ্টিলৰ কণ্টেইনাৰত এটা ডাঙৰত লৈছোঁ, তাৰপিছত মই সৰু এটাত বাকি ল'ম। তাৰপিছত মই এনেদৰে এটা ষ্টিলৰ কণ্টেইনাৰত মই এনেকৈ 2টা জলকীয়া লৈছোঁ। জলকীয়া 2টাই আপোনাৰ সেমেকা ভাৱটো দূৰ কৰিব। মাহ কৰাইখিনি 1 বছৰলৈকে থ'ব পাৰিব। এই মাহ কৰাইখিনি আপোনালোকে এটা সৰু বটলত উলিয়াই ল'ব। সদায় এইখন ঢাকনি খুলি থাকিলে এইখিনি এনেও সেমেকি যাব ডাঙৰ বাচনৰ পৰা। তাৰপিছত মই এনেকৈ এইখিনি মাখন লৈছোঁ, যিটো দৈৰ ওপৰত থকা মাখনখিনি যি থাকে ঘৰত বনোৱা বা কিনাই, সেইখিনি লৈছোঁ। এইটো টেষ্ট আপোনালোকে এবাৰ কৰি চাব, তাৰপিছত মোক জনাব কেনেকুৱা পালে। মোৰ কিন্তু বহুত ভাল লাগিল। মাখনখিনিত এনেদৰে বেলেগ দিব নালাগে, অকণমান নিমখ দিলে হ'ল। মাখনখিনিত এনেদৰে ধুনীয়াকৈ দৈ দি সানি লৈ পৰিৱেশন কৰিব। তাৰপিছত মই এনেদৰে পিঁয়াজ ল'লোঁ, তাৰপিছত ধনিয়া ল'লোঁ, জলকীয়া লৈছোঁ, লৈ মই তাত চানাচুৰ দিছোঁ 1 পেকেট জলকীয়া দি এনেদৰে মই মিঠাতেল দিলোঁ। আপোনালোকে যি দিব, ক'লা নিমখো মই অলপ দিছিলোঁ, সেইখিনি দেখুওৱা নহ'ল। তাৰপিছত মই এইখিনি দি ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। মই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱালোঁ, কেনেদৰে খালোঁ তাকো দেখুৱালোঁ।
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। টাটা।